So, good morning guys. আপোনালোকৰ খবৰ কেনেকুৱা? মোৰ খবৰ বিন্দাস। আৰু কৰোনা কেনেকুৱা চলি আছে? ভ্যাকচিন ললে নে নাই? মই ভ্যাকচিন লোৱা নাই। আৰু আজি ভাবিলো এটা ব্লগ বনাও, ব্লগ ষ্টাৰ্ট কৰো। এফালে যাম, এটা জেগাত যাম, ক'ত যাম আপোনালোকে চাই থাকক। আৰু আপোনালোকে খোৱা বোৱা কৰিলে? আৰু ভাবিলো ব্লগ নিদিও যিহেতুকে কিহৰ ওপৰতনো ব্লগ দিম আৰু সেইকাৰণে আজি যাম এটা জেগাত ভাবিলো ব্লগ এটাকে বনাও আৰু আপোনালোকে সাপোৰ্ট কৰি যাব। আপোনালোকৰ সাপোৰ্ট পালেহে আগুৱাই যাব পাৰিম। আৰু যোনে যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। দেন আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া আমি আহি আছো, কলে আহি আছো পথাৰলে কচু ঢেকীয়া বিচাৰিবলে। ইমান বতাহ মাৰিছে বাপৰে, কিন্তু ধুনীয়া লাগিছে দেই বতৰটো। ৰ'দো নাই বৰষুণো নাই, একদম বতাহ, কি মজা লাগিছে। এতিয়া আমি যাম ঢেকীয়া কচু বিচাৰিম আৰু লগতে আমাৰ ছাগলী নিব, ছাগলী দাম দৰ কৰিবলৈ আহিছে পথাৰত বছ দুজন আমাৰ। এওঁ খবৰ দিলে ছাগলী বেচিব বুলি। কামাখ্যা গাঁৱৰ পৰা আহি ইয়াত উপস্থিত হৈ গৈছে ছাগলী চাবলৈ। দেখুৱাম বলক আপোনালোকক। এখন মোৰ স্কুটি, মোৰ বাচন্তিখন। একেবাৰে কিবা এটা খবৰ সোধ সকলোৰে। ভালেই হ'ব আৰু চবৰে। মা ৰ'দ নাই দিয়া বুলি কওঁতে ৰ'দটো একে টেক টেককে ওলাই গৈছে, কিন্তু মজা লাগে পথাৰত পৰিৱেশটো দেই। ৰ'দ ওলাব। মই আহিছিলো কচু ঢেকীয়া বিচাৰিবলৈ। ইহঁতৰ লগত মই কচু ঢেকীয়া বিচাৰিবলগীয়া নহয়, ছাগলী বেপাৰী হৈছে। ইউটিউবতে দিম, মই এইটো ব্লগে বনাই আছো। আমি যিটো কামত যাম বুলি ভাবিছিলো আমাৰ সাকসেসফুল নহল, চব বন্ধ কৰিলে। বেপাৰীকেইটাৰ কাৰণে আমি ছাগলী বিচাৰি বিচাৰি গোটেই গাঁও ঘূৰি ফুৰিছো। আৰু ঘৰত ছাগলী বিচাৰি গৈছো, তাৰ ঘৰত ছাগলী বিচাৰি গৈছো। সিহঁতকেইটা নাযায়, আমাক পঠিয়াই দিছে ছাগলী আছেনে বেচিবনে নেবেচে সুধগে প্ৰতি। ভাবিছিলো পথাৰলৈ যাম, ধুনীয়াকৈ ভিডিঅ' বনাম, ধুনীয়াকৈ ঢেকীয়া ছিঙিম, কচু ছিঙিম, আনিম, বনাম। এইটো আমাৰ নামঘৰ গাঁৱৰ। আনিম বনাম বুলি ভাবি আছিলো, কিন্তু নহ'ল আমাৰ সেইটো কাম। ফাইনেলি ছাগলীৰ লগত লাগি মানে ইফালে সিফালে ঘূৰি ফাইনেলি এতিয়া আমি সময় পাইছো যে ঢেকীয়া বিচাৰিবলৈ পথাৰ আহি। ভিডিঅ'টো সম্পূৰ্ণ নকৰিলোগে, কাট কৰি দিলো, কাৰণ দৌৰি ফুৰিবলগীয়া হৈছে ন। ইঘৰলৈ গৈছো, মই ইঘৰত গৈছো, সিহঁতে চিনি নাপায়, মই চিনি পাওঁ। তাৰে পিছত আপোনাৰ এতিয়া ফাইনেলি এতিয়া আহিছো পথাৰত আৰু ঢেকীয়া আৰু কচু বিচাৰিবলৈ। মোক কেতিয়াবাই আহিলো কচু নিম বুলি, ধুনীয়াকৈ কচুৰ তৰকাৰী বনাম, টেঙা বনাম, খাম। মনৰ আশা মনতে গ'ল। এতিয়াও বনামগে বাৰু নি পেলাই, এতিয়াও বেছি সময় হোৱা নাই। আৰু মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিব পৰা নাই, অলপ ইফালে ইফালে বিজি আছো সেইকাৰণে। আৰু কি বুলি কয়, কি ক'ম আৰু একোৱেই নাথাকে দেখোন মোৰ কথা ক'বলৈ। বেলেগ ইউটিউবাৰ বিলাকৰ ইমান কথা ওলাইচোন, কথা কৈ থাকে, মইচোন কথাই নোলায় একো। কিনো কম কিনো নকমহে লাগে কেমেৰাটো অন কৰি ল'লে। আৰু কি বুলি কয়, নাজানো আৰু কি ভিডিঅ' বনাই আছো, কি ব্লগ বনাইছো নাজানো আৰু। ফাৰ্ষ্ট টাইম বনাই আছো ন তেনেকৈ। আগতে দুটা বনাইছো আৰু এইটো সতি 3টা হৈছে। নাজানো আৰু আঁকোৱালি ল'ব আপোনালোকে সকলোৱে। শিকিমগে চাগে এনেকৈ ট্ৰাই মাৰি থাকিলে, চেষ্টা কৰি থাকিলে গৈ আহি যাবগে। ফাৰ্ষ্টতেতো চবৰে তেনেকুৱাই হয় ন, অলপ খেলি মেলি লাগে, অলপ নাৰ্ভাছ হৈ যাওঁ ন। কি ক'ম কেমেৰাটো অন কৰি, কি নক'ম, কেনেকুৱা কি হ'ব, সেনেকুৱা লাগে ন। তো চাই থাকক, কচু বিচাৰিম। মোৰ সাৰথিটো কোন জানেই চাগে, নকলেও। মোৰ লগত অহা সাৰথিটো কোন জানেই, এইটো আহি আছে। তাই মোৰ সাৰথি আৰু মোৰ সাৰথি নাই। ইমান ধুনীয়া বতৰ, বাপৰে বাপ কি ধুনীয়া।
ধুনীয়া বতৰ বুলি কৈছ যে মোক লাগিব। এইটো মোৰ সাৰথি লগৰ, জীৱন লগৰী তাই মোৰ। আৰু আমি এতিয়া গৈ আহি আছোঁ। আমি কচু ঢেকীয়া চব বিচাৰিম, খাম। অলপ পিছত পুলিচে বাটত পালে দিব চাট। ওলালে ৰঙাকৈ বেলিতি ৰঙাকৈ বেলিতি মৰমী ঢেকীয়া বিচাৰোঁ মই। তো বাই বাই। চাবা সকলোৱে ভিডিঅ'টো কেনেকুৱা পাইছা জনাবা। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, সকলোৱে ছাবস্ক্ৰাইব। ছাপোৰ্ট কৰিবা। তো বাই বাই, লাভ ইউ। তো সকলো ভালে থাকিবা, ঘৰতে থাকিবা, ছেফ থাকিবা, চেনিটাইজাৰ কৰিবা, ক'ৰবাত গ'লে মাস্ক লগাবা, ভালকৈ থাকিবা। আৰু আমি পথাৰলৈ আহিছোঁ, বেলেগত ক'তো যোৱা নাই। তো বাই বাই, লাভ ইউ অল।